ডে 4 আমি আজি ৰাতিপুৱা 8:30 বজাত হোটেলৰ পৰা চেক আউট কৰিলোঁ। এতিয়া আমি ওলাই গৈ আছোঁ। ওলাই যাওঁতে নেপাল বৰ্ডাৰ হৈ এনেকৈ বহুতকেইটা দেখাই লৈ যাব, কিন্তু আমি সোনকালে ওলাইছোঁ কাৰণ আমি শিলিগুৰিলৈ গৈ মানে NJPত গৈ আমি অলপ বজাৰ কৰিম বুলি ভাবিছোঁ। তাৰ কাৰণে আমি সোনকালে ওলাই দিছোঁ। এতিয়া বাজিছে ৰাতিপুৱা 8টা। আজিৰ দিনটো কি হয় চাই থাকক। আমি আজি দাৰ্জিলিঙৰ পৰা গুৱাহাটী গৈ আছোঁ। কাইলৈ গুৱাহাটী গৈ পাম। আজি ৰাতি ট্ৰেইন আছে আমাৰ। এতিয়া আমি ইয়াৰ পৰা ওলালোঁ। আমি এতিয়া ৰুমৰ পৰা ওলাই গৈ আছোঁ। হোম হয় এনেকৈ আমি যাম। অহা ৰাস্তা আৰু যোৱা ৰাস্তাটো বেলেগ বেলেগ। আহোঁতে যিটো টাইমে যাওঁতে সেইটো ৰাস্তাৰে নাযাওঁ, বেলেগ ৰাস্তাৰে গৈ আছোঁ। সঁচাকৈ দাৰ্জিলিংখন এৰি যাব মন যোৱা নাই। হোটেলখন অলপ খেলি মেলি হ'ল, কিন্তু ইয়াত থাকি খুবেই ভাল লাগিছিল এই 4 দিন। সঁচাকৈ আজি যোৱাৰ সময়ত মনটো অলপ দুখ লাগিছে, কাৰণ ইমান ঠাণ্ডা বতৰ। তাৰ পৰা মোৰ আহিব একেবাৰেই মন নাছিল। বতৰটো ধুনীয়া আজি। পাইন গছৰ মাজে মাজে কুঁৱলী আৱৰি ধৰিছে। ইমান ধুনীয়া দৃশ্য দেখি সঁচাকৈ মনটো ভাল লাগিছে। এনেকুৱা লাগিছে যে যোৱাৰ সময়ত আকৌ কিবা এটা বেলেগ দেখা পাই গ'লোঁ নেকি। ইমান ধুনীয়া লাগিছে। তাততো ভাল লাগিছে, এতিয়া যোৱা ৰাস্তাটো আৰু বেছি ভাল লাগিছে। চাওকচোন আপোনালোকে। এইবিলাক চব পাইন গাছ। ইমান ধুনীয়া পৰিৱেশ, সেইকাৰণে ঠাণ্ডা হৈ থাকে। আমাৰ তাত গছবিলাক কাটি মানুহে ঘৰ বনাইছে। কিমান কি গছবিলাক কাটি ধ্বংস কৰিছে। ইয়াত দেখিছেনে পৰিৱেশ? এনেকৈ থাকিলেহে মানুহৰ জীৱন থাকিব। ইয়াত মানুহে গছ নাকাটে, সেইকাৰণে এনেকুৱা পৰিৱেশ। সেয়েহে মই কৈছোঁ যে কোনেও গছ নাকাটিব, পাৰিলে গছ ৰুব চেষ্টা কৰক। তেতিয়া আমাৰো পৰিৱেশ এনেকুৱাই হ'ব এদিন দিন। দেখিছেনে?
কিমান ধুনীয়া পৰিৱেশ সঁচাই, আপুনি যদি এবাৰ আহে মন ভৰি যাব আপোনাৰ। কিন্তু ইয়াত খোজ কাঢ়োতে সাৱধান, কাৰণ ইয়াত ৰ'দ নপৰে, সেইকাৰণে পিছলৈ থাকে, সেইকাৰণে খোজ কাঢ়োতে ধুনীয়াকৈ কাঢ়িব লাগিব, নহ'লে বা শ্লিপ কৰি পৰাৰ সম্ভাৱনা বহুত বেছি। গছবোৰৰ মাজৰ পৰা ওলাই যাব মন নাই বাহিৰলৈ, সকলোৱে ফটো উঠাত ব্যস্ত ঘৰৰ মানুহ। মই ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি আছোঁ অকলে অকলে, ছোৱালীৰ হাজবেণ্ডৰ লগত। ইমান ধুনীয়া লাগিছে সঁচাই, মোৰ ইয়াৰ পৰা যাব মন একেবাৰেই নাই। ওলাই আহিয়ে ম'ম' ল'লোঁ। ইয়াত ম'ম' স্কচেৰে বনাইছে, বহুত টেষ্টি হৈছে খোৱাত। আপোনালোকে খোৱা নাই, মই খাইছোঁ, ক'ব পাৰিম নিজে। আৰু ছোৱালীয়ে মেগী ল'লে। ছোৱালীৰ কাৰণে মেগী লৈ খোজকাঢ়ি গৈ আছোঁ। তাই গাড়ীত খুৱাম, খুৱাওঁতে বহুত দেৰি লাগে, তাৰ কাৰণে মই ভাবিছোঁ তাইক গাড়ীত খুৱাই দিম। ছোৱালীৰ চুৱেটাৰটো ডাঙৰ হৈছে দেখিছেনে, হাতখনৰ পৰা চুৱেটাৰ ওলাই আহিছে, কাৰণ এয়া চুৱেটাৰ ইয়াত কিনা। মই যিহেতু ইয়াতে, আমাৰ তাত ঠাণ্ডা নাই অসমত, তাৰ কাৰণে চুৱেটাৰটো অলপ ডাঙৰ কিনিছোঁ, কাৰণ ঠাণ্ডা পৰিব আৰু 4-5 মাহ বাকী আছে, সেইকাৰণে। তাই চুৱেটাৰটো বহুত ডাঙৰ হৈছে। গাড়ীবোৰ সকলো লাইট জ্বলাই আহিছে আৰু পাৰ্কিং লাইট জ্বলাই আহিছে, কাৰণ কুঁৱলী ৰাস্তাটো গোটেই, সেইকাৰণে। আৰু ইয়াত গাড়ী ড্ৰাইভাৰবোৰ খুব স্মাৰ্ট, সঁচাকৈ ইয়াত ড্ৰাইভাৰবোৰে বহুত ধুনীয়া গাড়ী চলায়। ইমান সৰু ৰাস্তাত ইমান ধুনীয়াকৈ চলায়, সঁচাকৈ বহুত ধুনীয়া লাগিছে দেই। জগাটোও ভাল লাগিছে আৰু ড্ৰাইভাৰৰ গাড়ী চলোৱা ষ্টাইলটোও চাই ভাল লাগিছে। আমি এইবাৰ গৈ আছোঁ নেপালৰ বৰ্ডাৰ চাব, মানে ওপৰৰ পৰা দেখা পায় নেপালখন, সেয়া চাব গৈ আছোঁ। ইমান ধুনীয়া পৰিৱেশৰ মাজেৰে গৈ আছোঁ, এনেকুৱা লাগিছে দাৰ্জিলিং হৈ আৰু ঘূৰি যাওঁ নেকি ৰাস্তা, আধা ৰাস্তাৰ পৰা। ঘূৰিতো যাব নোৱাৰোঁ, যিহেতু আমাৰ টিকেট বুকিং হৈ আছে, তাৰ কাৰণে আমি আহিব লগা হ'ল। এইবাৰ ভাবিছোঁ আৰু এবাৰ যাম, যিহেতু আমি ল'ৰা ছোৱালী লৈ গৈছোঁ, তাৰ কাৰণে নৱেম্বৰ ডিচেম্বৰ মাহত যোৱা নাই, কাৰণ তেতিয়া গ'লে বৰফ থাকে আৰু ক'তো ওলাই যাব নোৱাৰে, সকলো চাইট চিন বন্ধ, আপুনি তাত বৰফহে চাব পাৰিব। আৰু যদি এইখিনি সময়ত যায়, আপোনালোকে তাৰ সৌন্দৰ্যটো উপভোগ কৰিব পাৰিব, মানে তাত যি যি চাবলগীয়া বস্তুবিলাক আছে চাব পাৰিব। যদি বৰফৰ দিনত যায়, সেইবিলাক সকলো বন্ধ হৈ থাকে, তাৰ যিবিলাক লোকেল মানুহ, সিহঁতে ফুৰিবলৈ বেলেগ জেগাত গুচি আহে। এয়া নেপাল বৰ্ডাৰ পাই গ'লোঁ, আমাক বনাই দিলে কিবা চাটৰ লগত আলুৰ দম দি দিলে, খাই সঁচাকৈ টেষ্ট লাগিছে, চাই থাককচোন। এয়া বুট আলু এনেকৈ প্ৰথমতে আমাৰ যেনেকৈ চানা বনায় এনেকৈ বনাই লয়, তাৰপিছত আলুৰ গ্ৰেভি থাকে, গ্ৰেভিটো ঢালি দিয়ে, টেষ্টি হৈছে বহুত। এতিয়া আছোঁ আমি নেপালৰ বৰ্ডাৰত। ইয়াৰ পৰা নেপাল দেখা পালোঁ হয়, কিন্তু উপায় নাই, ভাগ্য বেয়া, দেখা নাপাম। কিয়? বহুত বৰষুণ কুঁৱলী, দেখা নাপাম তাৰ বাবে। ইমান ধুনীয়াকৈ বৰষুণ জাক আহিল, এই দুদিন ভাবি আছিলোঁ যে ইয়াত আহিলে এজাক বৰষুণ পাওঁ, এনেকুৱা লাগিছিলে। ইয়াত মানে বৰষুণ পৰিলে সকলো ঠাণ্ডা হৈ যায়, কাৰণ যিহেতু ঠাণ্ডা জেগা হয়েই, বৰষুণ পৰিলে সকলো বন্ধ আৰু ঠাণ্ডা হৈ যায়, সেইকাৰণে ভাবিছিলোঁ যে বৰষুণ জাক আহক। সঁচাই ভগৱানে বৰষুণ জাক মিলাই দিলে, আমি যোৱাৰ সময়ত বৰষুণ জাক পাই গ'লোঁ। এতিয়া আকৌ কুঁৱলীয়ে ছানি ধৰিছে, এনেকুৱা লাগিছে যে ইমান ধুনীয়া লাগিছে, আপোনালোকক বুজাব নোৱাৰিম। বৰষুণ জাক অহাৰ পিছত আকৌ বেছি কুঁৱলী হৈ গ'ল। বৰষুণ, এতিয়া আছোঁ আমি গোপালহাট টি গাৰ্ডেন, কিন্তু বৰষুণৰ কাৰণে মোৰ যাব ভাল লগা নাই। ছাতি এটা পাইছোঁ, এটা ছাতি, মানুহ বহুত, তাৰ কাৰণে মোৰ অলপ যাব প্ৰব্লেম হৈ আছে। দূৰৰ পৰাই দেখাইছোঁ, যদি যাব পাৰোঁ তেতিয়াহ'লে যাম বৰষুণটো কমিলে।
এতিয়া আমি আহিছোঁ মিৰাক। এইখিনি জেগা মিৰেক বুলি কয়। ইমান ধুনীয়া, চিলিগুৰিৰ পৰা 25 কিলোমিটাৰ দূৰত আছে। ইমান ধুনীয়া ঠাই সঁচাকৈ, গছবিলাক আৰু লগতে এটা লেক লাগি আছে গছবিলাকৰ কাষত। ইমান ধুনীয়া ঠাই, দাৰ্জিলিঙৰ পৰা আহি এনেকুৱা আছোঁ লাগিছে নেপালৰ যেন কাষত। চেৰাপুঞ্জীৰ নেপালৰ সৌন্দৰ্যটো বৰ্ডাৰৰ এটা কাষত। বেলেগ আৰু এইখিনি জেগাৰ সৌন্দৰ্যটো এটা বেলেগ। ইমান ধুনীয়া পৰিৱেশ সঁচাই। 25 কিলোমিটাৰ দূৰত আছে। 25 ছোৱালী ছাতি কিলোমিটাৰ নিছে। দূৰত আপোনাৰ চিলিগুৰিত সাংঘাতিক গৰম আৰু এইখিনি জেগাত সাংঘাতিক ঠাণ্ডা। ভাবি চাওকচোন বতৰৰ কিমান খেলি মেলি। অলপমান ডিফাৰেঞ্চতে ইমান ধুনীয়া জেগা এটা যে আছে। গছবিলাক সঁচাই সঁচাকৈ পাইন দেখি গছবিলাক ইমান সঁচাকৈ ধুনীয়া। বহুত মনটো ভাল লাগি গ'ল। গোটেই ইয়াত দাৰ্জিলিংখনত ফটোও বহুত পাইন ধুনীয়া গছ। আহিছে, আমি ফটো আমাৰ উঠিলোঁ। তাত যদি এনেকৈ থাকিলে সঁচাকৈ হয় দেই, কিমান সুন্দৰ লাগিলে হয়। এনেকুৱা লাগিছে মই কোনোবা সৰগত আছোঁ নেকি। যে কিমান ধুনীয়া পৰিৱেশ, সেইকাৰণে কৈছোঁ মানুহে গছ গছনি কাটিব নালাগে। গছ গছনি যদি ৰাখে তেতিয়াহ'লে পৰিৱেশবিলাক আমাৰো তেনেকুৱা হ'ব। এসময়ত চাগে যদি গছ গছনি কাটি শেষ কৰি দিয়ে তেতিয়াহ'লে ভয়ংকৰ ৰূপ ল'ব। কাৰণ ৰ'দ বাঢ়ি যাব আৰু গৰম বেছি হৈ যাব। দেখিছেনে ইয়াত এনেকৈয়ে থাকে, বছৰৰ সদায় বৰষুণে হৈ থাকে। কাৰণ গছ গছনিবিলাক ইমান ধুনীয়াকৈ আছে, বৰষুণ নপৰিবনো কিয়। পৰা বৰষুণ। এতিয়া আমি আহি পাইছোঁ মিৰাকত। আপোনালোকক ক'লোৱে মই এখন পাৰ্কত সোমাইছোঁ। মিৰাকত বহুত বৰষুণ, চুলি ভিজি গৈছে। ছাতি এটাই যিহেতু ইয়াত কিনা নাই বৰ্তমানলৈকে, এতিয়া ভালে কিনিম। এতিয়া ব'লক আৰু আগলৈকে চাম। কোনো নাই কাৰণ চবেই গৈছে, ইমান বৰষুণ পৰিছে। মই বৰষুণ ভিজি এনেও ভাল নাপাওঁ। চবেই ছাতি কিনিলে আৰু গুচি গ'ল, মই নগ'লোঁ। গাড়ী খালী। ইয়াত বিশেষকৈ চমুৱে চলে, কাৰণ হিলছৰ কাৰণে চমু ভাল, ইন'ভা কম, চমুৱে বহুত। লেট হৈছে, তাৰ কাৰণে আমি
এখন ৰেষ্টুৰেণ্টত খাব আহিছোঁ ইয়াৰ ওচৰতে। এতিয়া ভাবিছোঁ ৰুটি খাওঁ, 2 ঘণ্টা লেট, বহুত অশান্তি লাগিছে। এতিয়া খাই লওঁ। ৰাতিপুৱা 5:30 বাজিছে, গৈ আছোঁ ঘৰলৈ। বৰপেটা পাৰ হৈছোঁ। আজি ট্ৰেইন লেট হ'ল, 12টা বজাত ট্ৰেইন আহিলে, নহ'লে বা আমি ৰাতিপুৱা 4টা বজাত গৈ পালোঁ হয়। সেইকাৰণে ভাগৰুৱা হৈ গৈছোঁ। দেখিছে কালিৰ পৰা কিমান দৌৰাদৌৰি হৈ আছে। সেইকাৰণে ভিডিঅ'টো আজি ইয়াতে সামৰিছোঁ। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে